সিদ্দিক আনসারিয়া হাফিজিয়া মাদ্রাসার পড়া ছাত্র নির্দেশ হয়েছে, কি কব আপনি? আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই সকলো ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে যোৱা 30 তাৰিখে ৰাতি 4টামান বজাত পুৱা 4টামান বজাত মাদ্ৰাছা CCTV ফুটেজ মতে আমি দেখিবলৈ পাইছোঁ ল'ৰাজন মাদ্ৰাছাৰ পৰা ওলাই আহিছে। তাৰ পৰাই এতিয়ালৈকে নিখোজ হৈ আছে। নাম ইক্ৰামুল হুছেইন, গাঁও পানবাৰী। সি এনে ঘৰৰ পৰা অহা যোৱা কৰি থাকে। আজি 30 তাৰিখে মানে এনেকুৱা মানে নিৰুদ্দেশ হৈছে যদিও আমি খা খবৰ ইফালে লৈ আছোঁ। এতিয়ালৈকে আমি কোনো সন্ধান পোৱা নাই। আপোনালোকে যদি কাৰোবাৰ চকুৰ আগত বা কোনো সন্ধান পায় তেনেহ'লে আমাৰ নম্বৰত যোগাযোগ কৰিব, আৰু যদি খবৰটো দিয়ে আমি আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জনাম। আমি সকলোৱে তাৰ কাৰণে নাৰ্ভাছ হৈ আছোঁ, যিহেতু সন্ধান পোৱা নাই এতিয়ালৈকে, সেইকাৰণে আমি নাৰ্ভাছ হৈ আছোঁ। আজি কেইদিন হৈছে? আজি বৃহস্পতিবাৰে ৰাতিপুৱাৰ পৰাই হৈছে, আজি ক'ৰবাত 2 দিন হৈছে হৈ আছে। এতিয়া ৰাইজক কি ক'ব? ৰাইজক কি আহ্বান জনাব? ৰাইজক আমি আহ্বান জনাইছোঁ, আপোনালোকে যদি কাৰো আগত দেখা পায়, কোনোবাই যদি সন্ধান দিব পাৰে তেনেহ'লে আপোনালোকৰ আমি দোৱা দিম আৰু কৃতজ্ঞতা জনাম। আমি নথৈ আনন্দিত হ'ম। সেয়াই আৰু। আমি শুনা মতে আপোনাৰ ভতিজাৰ মাদ্ৰাছাৰ পৰা হেৰাই গৈছে, কি ক'ব? জি আসসালামু আলাইকুম। সবারে সালাম জানাই। আমার এই বাতেজা মার্কেটিং মাদ্রাসাত আছে। মাদ্রাসাতে আজকে 3 দিন ধরে নিখোঁজ হয়েছে, রাতে 3:30টার সময় থেকে। তার কোনো অনুসন্ধান পাইতেছি না। বাচ্চাটা একদম সিধা সাদা, নাম ইকামুল ইসলাম। ঘর পানবাড়ি, থানা ডিং, জেলা নগাঁও। যদি কেউ অনুসন্ধান পাইয়া তখন তো এই যে আমরা নম্বর দেওয়া দিতেছি, নম্বরে কল করে দিবেন।